APSC Mains 2015 অহা এটা প্ৰশ্ন ৰাইট আ শ্বৰ্ট একাউণ্ট অন দ্য প্ৰব্লেমছ অফ ডেভেলপমেণ্ট অফ টুৰিজিম ইণ্ডাষ্ট্ৰী ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া। প্ৰশ্নটো হৈছে কি উত্তৰ পূব ভাৰতৰ পৰ্যটন উদ্যোগৰ বিকাশৰ সমস্যাৰ ওপৰত এটা চমু বিৱৰণ লিখা। উত্তৰ পূৰ্বাঞ্চল ভাৰতীয় ৰাজ্য যিবোৰে অদূৰ ভৱিষ্যতে পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়নৰ উজ্জ্বল সম্ভাৱনা বজাই ৰাখিব। পৰ্যটন বিশ্বৰ অন্যতম দ্ৰুততম বৃদ্ধি পোৱা উদ্যোগ, যিটো এটা জাতিৰ বৈদেশিক মুদ্ৰা উপাৰ্জনৰ এটা প্ৰধান উৎস। পৰ্যটন উদ্যোগৰ সৈতে জড়িত সমস্যাসমূহ। নিৰাপত্তাজনিত অক্ষমতাই অঞ্চলটোৰ দুৰ্দশা বৃদ্ধি কৰে আৰু পৰ্যটকসকলে ছুটিৰ বাবে অঞ্চলটোক পচন্দ কৰাত বাধা দিয়ে। চৰকাৰৰ এক সংহত নীতিৰ অভাৱো বাধা হিচাপে পৰিগণিত। অনুকূল বিনিয়োগৰ সুযোগৰ অভাৱ, পৰ্যটন নীতি ৰূপায়ণৰ অভাৱ, ৰেজিষ্ট্ৰেড এৰিয়া পাৰ্মিটে বাহিৰৰ লোকক বিভিন্ন স্থান ভ্ৰমণ কৰাত বাধা দিয়ে আৰু নিৰুৎসাহিত কৰে। বিভিন্ন বিভাগ আৰু কৰ্তৃপক্ষৰ ইচ্ছাৰ অভাৱ, উপযুক্ত বন্ধুত্বপূৰ্ণ বিনিয়োগৰ পৰিৱেশৰ অভাৱ আৰু পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ অনুপস্থিতি আৰু এনে বহুতো কাৰক। জাতিগত সংঘৰ্ষৰ ফলত ৰাজনৈতিক অস্থিৰতা। আগলৈ যোৱাৰ পথ ৱে ফৰৱাৰ্ড। বিদেশী বিনিয়োগকাৰীৰ লগতে পৰ্যটককো আকৰ্ষণ কৰাৰ বাবে বন্ধুত্বপূৰ্ণ বিনিয়োগৰ পৰিৱেশ বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। পৰ্যটন উদ্যোগৰ উন্নয়নৰ জৰিয়তে নিজৰ এলেকাৰ উন্নয়নৰ বাবে মানুহৰ চেতনা ঘণ্টাৰ এক বৃহৎ প্ৰয়োজন। উপসংহাৰ কনক্লুজন। হোটেল, যোগাযোগ আৰু পৰিবহণৰ দৰে পৰ্যটন উদ্যোগৰ উপাদানসমূহে বিপুল বৃদ্ধি দেখুৱাইছে, যিয়ে পৰ্যটন বৃদ্ধিৰ দিশত আগবাঢ়িছে। উচ্চ শক্তিচালিত শুল্ক আয়োগে অঞ্চলটোৰ পৰ্যটনৰ বিকাশৰ বাবে উত্তৰ পূব পৰ্যটন উন্নয়ন নিগম স্থাপনৰ পৰামৰ্শ আগবঢ়াইছে।